নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনাৰ মই ইউটিউব চেনেল আসাম টু চেনেলৰ সব বন্ধুসকল। আজি আমি টপ 100 কাৰেণ্ট এফেয়াৰ 2020 পাৰ্ট 2 লৈ আহিছোঁ। পাৰ্ট 1 ইতিমধ্যে মই আলোচনা কৰিছোঁ, য'ত নেকি আমি 1ৰ পৰা 50 লৈকে আলোচনা কৰিছোঁ। যিহেতু ভিডিঅ'টো দীঘল হ'ব, সেইকাৰণে মই পাৰ্ট কৰিখিনি আলোচনা কৰিছিলোঁ। গতিকে ইয়াৰ 50 কুৱেশ্যন মই ইতিমধ্যে আলোচনা কৰিছোঁ। গতিকে সেই ভিডিঅ' আপুনি চোৱা নাই তেনেহ'লে প্লেলিষ্টত গৈখিনি সেই ভিডিঅ' চাবে। এইটো থাম্বনেইলত আপোনালোকৰ সেই ভিডিঅ' পাব। গতিকে সেই ভিডিঅ'টো আপোনালোকে চাই ল'ব। আৰু ইয়াৰ লগতে আমি 50ৰ পৰা আজি 100 লৈকে কাৰেণ্ট এফেয়াৰ কুৱেশ্যন আলোচনা কৰিম, য'ত নেকি আপোনালোকৰ জানুৱাৰী মাহৰ পৰা আগষ্ট মাহলৈকে 2020ৰ ভিতৰত যিমান কাৰেণ্ট এফেয়াৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় সেই প্ৰশ্নবিলাক আজি লৈ আছোঁ, য'ত নেকি আপোনালোকৰ আগন্তুক এক্সাম আসাম পুলিচ, আসাম ফৰেষ্ট, আসাম এক্সাইজ, লগতে RRB NTPC হওক বা SSC হওক, CGL হওক, লগতে APSC যিকোনো এক্সামত আপোনালোকৰ ইয়াৰ পৰা গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ কুৱেশ্যন থাকিব। গতিকে বন্ধু-বান্ধৱীসকল, ভিডিঅ'টো কেয়াৰফুলি শেষলৈকে চাব। ইয়াৰ লগতে বন্ধু-বান্ধৱীসকল, আপোনালোকক এটা ৰিকুৱেষ্ট কৰোঁ, যি বন্ধু-বান্ধৱীসকলে মোৰ ভিডিঅ' চাইখিনি ভাবে যে তেওঁলোকৰ বাবে এইটো ভিডিঅ'টো হেল্পফুল হৈছে, গতিকে সেই বন্ধু-বান্ধৱীসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰি ল'ব, কাৰণ আপোনালোকৰ নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যন যাব। ইয়াৰ লগতে যি বন্ধু-বান্ধৱীসকলে ভিডিঅ'টো চাই কিন্তু তেখেতে লাইক কৰিবলৈ পাহৰি যায়, গতিকে সেই বন্ধু-বান্ধৱীসকলক অনুৰোধ কৰোঁ যে তেখেতসকলে এটা লাইক কৰি দিব, কাৰণ আপোনালোকে এটা লাইক দিয়ে মই নতুন নতুন ভিডিঅ', নতুন গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আপোনালোকৰ আনিবলৈ চেষ্টা কৰিম আৰু মই মটিভেশ্যন পাওঁ। গতিকে সেইবাবে ভিডিঅ'টো এটা লাইক কৰি দিব, লগতে বন্ধু-বান্ধৱীসকলৰ মাজত শ্বেয়াৰো কৰি দিব। আৰু যদি আপোনালোকৰ কিবা পাৰ্চনেল প্ৰশ্ন থাকে তেনেহ'লে আপোনালোকে মোক আসাম 247 যিটো চেনেলৰ নাম হয়, গতিকে সেইটো আপোনালোকে ইনষ্টাগ্ৰামত চাৰ্চ কৰি কিনি ফ'ল' কৰিব পাৰে আৰু তাত আপোনালোকে নিজৰ পাৰ্চনেল প্ৰশ্ন সুধিব পাৰে, মই তাৰ এনচাৰ দিবলৈ চেষ্টা কৰিম। চ' বন্ধু-বান্ধৱীসকল, ব'লক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' বন্ধু-বান্ধৱীসকল, আজি 51ৰ পৰা 100 কুৱেশ্যনৰ প্ৰথম কুৱেশ্যন হৈছে যে অযোধ্যা ৰাম মন্দিৰ উচ্চতা কিমান হ'ব। চ' অযোধ্যা ৰাম মন্দিৰ যিটো নিৰ্মাণ কৰা হ'ব, গতিকে তাৰ পৰা মই টপ কাৰেণ্ট এফেয়াৰৰ বাবে 10টা কুৱেশ্যন লৈ আছোঁ 51ৰ পৰা 60 লৈকে। গতিকে সেইটো আপোনালোকৰ অতি ইম্পৰ্টেণ্ট হ'ব। সেয়েহে চাব যে অযোধ্যা ৰাম মন্দিৰ যিটো নিৰ্মাণ কৰা হ'ব, গতিকে তাৰ উচ্চতা কিমান ৰখা হ'ব। চ' ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ 161 ফুট। 161 ফুট কি আছে অযোধ্যা ৰাম মন্দিৰ উচ্চতা ৰখা হ'ব। চ' নেক্সট কুৱেশ্যন, যে অযোধ্যা ৰাম মন্দিৰ স্থাপন কোনটো কোম্পানী কৰিব, অতি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। চ' ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ L&T। যেহেতু বন্ধু-বান্ধৱীসকল কুৱেশ্যন বহুত আছে, সেইবাবে মই অলপ স্পীড কৰিছোঁ, সেইবাবে আপোনালোকে ভিডিঅ'টো প'জ কৰি কিনি চাব পাৰে। চ' অযোধ্যা ৰাম মন্দিৰ যিটো স্থাপন কৰিব তাৰ কোনটো কোম্পানী, L&T কোম্পানী কি কৰিব, অযোধ্যা মন্দিৰ স্থাপন কৰিব। চ' নেক্সট কুৱেশ্যন যাম, যে অযোধ্যা ৰাম মন্দিৰ আৰ্কিঅলজিষ্ট কোন হয়, অতি ইম্পৰ্টেণ্ট কুৱেশ্যন। যিটো অযোধ্যা মন্দিৰ স্থাপন কৰিছে তাৰ আৰ্কিঅলজিষ্ট কোন হয় এইটো সুধিব পাৰে। চ' ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ চন্দ্ৰকান্ত সোমপুৰী। অতি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, চন্দ্ৰকান্ত সোমপুৰী অযোধ্যা মন্দিৰ নিৰ্মাণৰ আৰ্কিঅলজিষ্ট হয়। চ' বলক নেক্সট কুৱেশ্যন, যে অযোধ্যাৰ ৰাম মন্দিৰ কোনটো ৰাজ্যত অৱস্থিত, অতি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, অযোধ্যাৰ ৰাম মন্দিৰ কোনটো ৰাজ্যত অৱস্থিত। চ' ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ উত্তৰ প্ৰদেশ। উত্তৰ প্ৰদেশৰ কি হয়, অযোধ্যাৰ ৰাম মন্দিৰ অৱস্থিত। চ' নেক্সট কুৱেশ্যন যাম, যে অযোধ্যাৰ ৰাম মন্দিৰৰ ভূমি পূজন কেতিয়া কৰাইছিলে, অতি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীয়ে গৈকিনি অযোধ্যাৰ ৰাম মন্দিৰৰ ভূমি পূজনটো সম্পন্ন কৰিছিলে। চ' কিমান তাৰিখে কৰিছিলে। চ' ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ 5 আগষ্ট 2020। 5 আগষ্ট 2020ত অযোধ্যা ৰাম মন্দিৰৰ ভূমি পূজন সম্পন্ন কৰাইছিলে। নেক্সট কুৱেশ্যন, যে অযোধ্যা ৰাম মন্দিৰ কোনটো নদীৰ পাৰত অৱস্থিত, অতি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এইটো আপোনাক সুধিব পাৰে যে অযোধ্যা ৰাম মন্দিৰ কোনটো নদীৰ পাৰত অৱস্থিত। চ' ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ সৰয়ু নদীৰ পাৰত অৱস্থিত অযোধ্যা ৰাম মন্দিৰ। চ' নেক্সট কুৱেশ্যন যাম, যে অযোধ্যা ৰাম মন্দিৰ নিৰ্মাণৰ বাবে কিমান কোটি টকাৰ বাজেট তৈয়াৰ কৰাইছে, অতি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, কিমান কোটি টকাৰ বাজেট তৈয়াৰ কৰাইছে সুধিব পাৰে। চ' ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ 300 কোটি টকা। অতি ইম্পৰ্টেণ্ট কুৱেশ্যন, মনত ৰাখিব 300 কোটি টকাৰ বাজেট প্ৰস্তুত কৰা হৈছে অযোধ্যা ৰাম মন্দিৰ নিৰ্মাণ কৰাৰ বাবে। যেহেতু অযোধ্যা ৰাম মন্দিৰ নিৰ্মাণ কৰাৰ কথা উল্লেখ কৰি আছে, গতিকে ইয়াক কিমান বছৰত নিৰ্মাণ কৰা হ'ব, সম্পূৰ্ণ হ'ব। চ' ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ 3.5। অযোধ্যা ৰাম মন্দিৰ নিৰ্মাণ হ'বলৈ কিমান বছৰ লাগিব, 3.5 বছৰ। চ' নেক্সট কুৱেশ্যন, যে অযোধ্যাৰ প্ৰাচীন নাম কি আছিল, যিহেতু অযোধ্যা আছে গতিকে তাৰ প্ৰাচীন নাম কি আছিলে। চ' ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ ফেজাবাদ। অযোধ্যা মন্দিৰ অযোধ্যাৰ প্ৰাচীন নাম আছিলে। চ' আপোনালোকে মনত ৰাখিব ফেজাবাদ ইজ দ্য ৰাইট এনচাৰ। নেক্সট কুৱেশ্যন যাম, যে 1988 চনৰ নক্সা মতে ৰাম মন্দিৰ উচ্চতা ৰখা হৈছিল কিমান। যিটো 1988 চনৰ আছিলে নক্সা, সেই নক্সা মতে ৰাম মন্দিৰ উচ্চতা কিমান ৰখা হৈছিলে। চ' ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ 151 ফুট কি কৰাইছিলে 1988 চনৰ নক্সা মতে ৰখা হৈছিলে উচ্চতা, যদিও বৰ্তমান সময়ত কিমান কৰাইছিলে ইয়াক বঢ়াইখিনি 161 ফুট কৰাৰ কথা উল্লেখ কৰা হৈছে।
যেহেতু কারেন্ট এফেয়াৰ কুৱেশ্যন আছে গতিকে ৰাফেলৰ ওপৰতো কাৰেণ্ট এফেয়াৰ কুৱেশ্যন থাকিব লাগিব গতিকে মই 60ৰ পৰা 65লৈকে কাৰেণ্ট এফেয়াৰ কুৱেশ্যনত ৰাফেলৰ কথা উল্লেখ কৰিছোঁ ৰাফেলৰ প্ৰশ্ন লৈ আহিছোঁ সেয়ে আপোনালোকে ভিডিঅ'টো কুৱেশ্যনটো আপোনালোকে কেয়াৰফুলি চাওক যে প্ৰথমটো কুৱেশ্যন হৈছে যে ৰাফেল বিমান ভাৰতে কোনখন দেশৰ পৰা কিনিছে ৰাফেল বিমান যিটো লোৱা হৈছে সেই ৰাফেল বিমানটো ভাৰতৰ কোনখন দেশৰ পৰা লৈছে অতি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো লৈছে আপোনালোকৰ ফ্ৰান্সৰ পৰা ফ্ৰান্স দেশৰ পৰা কি কৈছে ভাৰতে ৰাফেল বিমান লৈছে চ' মনত ৰাখিব 2 নম্বৰ কুৱেশ্যন যে ভাৰতে ৰাফেল বিমান পোৱা বিশ্বৰ কিমানজন দেশ হৈছে যেটো ৰাফেল বিমান পোৱা ভাৰতে বিমান কি বোলে বিশ্বৰ কিমানজন দেশ হৈছে চ' ৰাইট এনসাৰ হ'ব অপশ্যন নম্বৰ ঘ চতুৰ্থ বিশ্বৰ ভিতৰত চতুৰ্থ দেশ হৈছে আমাৰ ভাৰতবৰ্ষ যে নেকি ৰাফেল বিমান পাইছে নেক্সট কুৱেশ্যন যাম ভাৰতে ফ্ৰান্সৰ লগত কিমানখন ৰাফেল বিমান কিনিছে যেটো ৰাফেল বিমান কিনাৰ কথা উল্লেখ কৰিছে গতিকে কিমানখন কিনিছে চ' ৰাইট এনসাৰ হ'ব যেটো ৰাফেল বিমান কিনাৰ কথা উল্লেখ কৰিছে চ' ৰাইট এনসাৰ হ'ব অপশ্যন নম্বৰ খ 36খন মুঠতে 37খন ৰাফেল বিমান ভাৰতে ফ্ৰান্সৰ পৰা কিনাৰ কথা উল্লেখ কৰিছে মানে কিনিছে চ' ফ্ৰান্সে ৰাফেল বিমান ভাৰতত কোনখন বায়ুসেনা এয়াৰবেছত যিখন ফ্ৰান্সৰ পৰা ৰাফেল বিমান লোৱা হৈছিলে 36 তাৰে ভিতৰত আমাৰ 5টা অলৰেডি ভাৰতত আগমন হৈছে গতিকে সেই 5টা যিটো ৰাফেল বিমান ভাৰতত আহি পাইছে সেইটো কোনটো এয়াৰবেছত বায়ুসেনা এয়াৰবেছত নামিছে গতিকে এইটো সুধিব পাৰে চ' ইয়াৰ ৰাইট এনসাৰ হ'ব অপশ্যন নম্বৰ খ আম্বালা এয়াৰবেছত বায়ুসেনা আম্বালা এয়াৰবেছত কি কৰিছিলে ৰাফেল বিমান যিটো 5টা আহিছিলে ভাৰতত সেই 5টাই নামিছিলে ইয়াৰ পিছত ৰাফেল বিমানে লগা মিছাইলৰ মাৰক ক্ষমতা কি হৈছে ৰাফেল বিমান যিটো আছে সেই ৰাফেল বিমান যিটো মিছাইল লাগিছে মিছাইল মানে আপোনাৰ যিটো মিছাইল লাগিছে সেই মিছাইলৰ মাৰক ক্ষমতা কিমান হয় আপোনাক সুধিব পাৰে চ' ৰাইট এনসাৰ হ'ব অপশ্যন নম্বৰ ক 150 কিলোমিটাৰ 150 কিলোমিটাৰ মাৰক ক্ষমতা হয় যিটো ৰাফেল বিমানত মিছাইল লাগিছে চ' মনত ৰাখিব ৰাফেল বিমানত লগা মিছাইল এইটো কৰিছো নেক্সট কোৱেশ্যন যে ইৰাণে কোনখন দেশক সাভা ৰেল পৰিযোজনাৰ পৰা বাহিৰ কৰি দিছে উলাই দিছে ইৰাণে যিটো সাভা ৰেল পৰিযোজনা লগতে আৰম্ভ কৰিছিল 2020 চনত গতিকে তাৰ পৰা কোনখন দেশত উলাই দিছে সো ৰাইট এনসাৰ হ'ব অপশ্যন নম্বৰ গ আমাৰ ভাৰতবৰ্ষক কি কৰিছিল ইৰাণে সাভা ৰেল পৰিযোজনাৰ পৰা উলাই দিছে সো মনত ৰাখিব সাভা বুলি কোৱাৰ লগে লগে প্ৰথমতে আয়োজন কোনে কৰিছিল ইৰাণে আৰু যদি উলাই দিছিলে তেনেহলে ভাৰতক এই দুটা কথা আপোনালোকে মনত ৰাখিব সো নেক্সট কোৱেশ্যন এইটো হৈছে যে 4000 ৰান বনোৱা আৰু 150 উইকেট লোৱা দ্বিতীয়তম অলৰাউণ্ডাৰ ক্ৰিকেট খেলুৱৈ কোন হৈছে অতি ইম্পৰ্টেণ্ট কোৱেশ্যন হয় অলপতে কি কৰিছে 4000 ৰান বনোৱা আৰু 150 উইকেট লোৱা মানে ৰানো কৰিছে 4000 লগতে 150 উইকেটো লৈছে গতিকে এই অলৰাউণ্ডাৰ হিচাপে দ্বিতীয়তম খেলুৱৈ কোন হৈছে সো ৰাইট এনসাৰ হ'ব অপশ্যন নম্বৰ খ বেন ষ্টক কি কৈছে দ্বিতীয়তম বিশ্বৰ অলৰাউণ্ডাৰ ক্ৰিকেটাৰ হৈ গৈছে সো যদি আমি প্ৰথম কথা কওঁ তেনেহলে তাৰ প্ৰথমজন খেলুৱৈৰ নাম হৈছে গেৰী সেভাৰ্ছ কি হৈছে আমাৰ ৱেষ্ট ইণ্ডিজৰ খেলাড়ী হয় তেওঁ ৱেষ্ট ইণ্ডিজৰ গেৰী সেভাৰ্ছ তেওঁ ৱেষ্ট ইণ্ডিজৰ খেলাড়ী হয় তেখেতে প্ৰথম অলৰাউণ্ডাৰ ক্ৰিকেটাৰ হয় আৰু দ্বিতীয় অলৰাউণ্ডাৰ হয় বেন ষ্টক সো আপোনালোকে মনত ৰাখিব এই দুজনৰ নাম নেক্সট কোৱেশ্যন যাম এছিয়া বিকাশ বেংকে নতুন ভাইস প্ৰেসিডেন্ট কাক নিয়োগ কৰিছে অতি ইম্পৰ্টেণ্ট কোৱেশ্যন হয় এছিয়া বিকাশ বেংক যেহেতু এছিয়া বিকাশ বেংকৰ কথা উল্লেখ হৈছে গতিকে এছিয়া বিকাশ বেংক কিমান চনত গঠিত হৈছিলে 19 ডিসেম্বৰ 1966 চনত এছিয়া বিকাশ বেংক গঠন হৈছিলে গতিকে এছিয়া বিকাশ বেংকৰ বৰ্তমান ভাইস প্ৰেসিডেন্ট কাক নিয়োগ কৰাইছিলে এইটো আপোনালোকে সুধিব পাৰে সো ইয়াৰ ৰাইট এনসাৰ হ'ব অপশ্যন নম্বৰ ক অশোক লাভাছা কি কৰিছে ভাইস প্ৰেসিডেন্ট হিচাপে এছিয়া বেংকে নিয়োগ কৰিছে সো অশোক লাভাছা বৰ্তমান ভাইস প্ৰেসিডেন্ট হয় ইয়াৰ লগতে এছিয়া বেংক কিমান চনত স্থাপিত হৈছিল এইটো আপোনালোকে মনত ৰাখিব নেক্সট কোৱেশ্যন যে অলপতে কোনজন ভাৰতীয় মূলৰ চন্দ্ৰিকা প্ৰসাদ সন্তোষী কোনখন দেশৰ ৰাষ্ট্ৰপতি নিয়োগ কৰিছিল যিজন আমাৰ ভাৰতীয় মূলৰ চন্দ্ৰিকা প্ৰসাদ সন্তোষী আছে তেখেত কোনখন দেশৰ ৰাষ্ট্ৰপতি হিচাপে নিয়োগ কৰাইছিল তেওঁ ভাৰতীয় মূলৰ হয় সো ৰাইট এনসাৰ হ'ব অপশ্যন নম্বৰ খ ইউগাণ্ডা কি কৰাইছিল ভাৰতীয় মূলৰ আমাৰ চন্দ্ৰিকা প্ৰসাদ সন্তোষীক ৰাষ্ট্ৰপতি হিচাপে নিয়োগ কৰা হৈছে সো মনত ৰাখিব নেক্সট কোৱেশ্যন যে কোনখন হকি খেলুৱৈক মোহন ৰাগান লাইফ টাইম এচিভমেণ্ট এৱাৰ্ডেৰে সন্মান কৰাইছিলে অলপতে কি কৰাইছিলে মোহন ৰাগান লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড যিটো দিয়া হয় হকি খেলৰ গতিকে কোনজন হকি খেলুৱৈক সন্মানিত কৰা হয় সো ৰাইট এনসাৰ হ'ব অপশ্যন নম্বৰ ঘ অশোক কুমাৰ
অশোক কুমাৰ যোনটো ভাৰতীয় খেলুৱৈ আছে হকী খেলুৱৈ তেখেতক কি কৰা হৈছিলে মোহন বাগান লাইফ টাইম এচিভমেণ্ট এৱাৰ্ডে সন্মান কৰাইছিল। গতিকে আপোনালোক বন্ধু বান্ধৱীসকল কেতিয়াবা সুধিব পাৰে যে মোহন বাগান লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড কি খেলত প্ৰদান কৰা হয়। চ' আপোনালোকে এইটো মনত ৰাখিব হকী খেলত। আৰু কাক প্ৰদান কৰাইছে 2020 চনত অশোক কুমাৰক। এই দুটা কথা আপোনালোকে মনত ৰাখিব। নেক্সট কুৱেশ্যন যে অলপতে ৭৮তম ভাৰত ত্যাগ আন্দোলন উৎসৱ পালন কৰা হ'ল। গতিকে কিমান তাৰিখে পালন কৰা হ'ল? চ' যিটো ভাৰত ত্যাগ আন্দোলন আছে 1942, গতিকে ভাৰত ত্যাগ আন্দোলন কিমান চনত হৈছিলে? 1942 চনত। এইটো আপোনালোকে মনত ৰাখিব, ভাৰত ত্যাগ আন্দোলন 1942 চনত হৈছিলে। গতিকে সেই ভাৰত ত্যাগ আন্দোলন ৭৮তম ভাৰত ত্যাগ আন্দোলন বৰ্ষ উৎসৱ পালন কৰা হ'ল। সেইটো কোন তাৰিখে পালন কৰা হ'ল? চ' ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ 8 আগষ্ট তাৰিখে। 8 আগষ্ট তাৰিখে কি কৰাইছিলে? ৭৮তম ভাৰত ত্যাগ আন্দোলন উৎসৱ পালন কৰাইছিলে। নেক্সট কুৱেশ্যন অলপতে কোনটো ৰাজ্য চৰকাৰে পৰিয়াল চিনাকি পত্ৰ নামৰ আঁচনি আৰম্ভ কৰিছে? অতি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। অলপতে কোনটো ৰাজ্য চৰকাৰে কি কৰিছিলে? পৰিয়াল চিনাকি পত্ৰ নামৰ আঁচনি আৰম্ভ কৰিছে। চ' ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ হাৰিয়ানা। হাৰিয়ানা ৰাজ্য চৰকাৰে কি কৰিছিলে? পৰিয়াল চিনাকি পত্ৰ নামৰ আঁচনি আৰম্ভ কৰিছিলে। চ' মনত ৰাখিব। নেক্সট কুৱেশ্যন যে অলপতে কোনটো ৰাজ্য চৰকাৰে এক মাস্ক অনেক জীৱন নামৰ অভিযান আৰম্ভ কৰিছিলে? এক মাস্ক আৰু অনেক জীৱন নামৰ অভিযান কোনটো ৰাজ্য চৰকাৰে আৰম্ভ কৰিছিলে? চ' ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ মধ্যপ্ৰদেশ। মধ্যপ্ৰদেশ ৰাজ্য চৰকাৰে কি কৰিছিলে? এক মাস্ক অনেক জীৱন, মানে এটা মাস্ক লগোৱা তুমি, তাৰপিছত অনেক জীৱন বচোৱা বুলি অভিযান আৰম্ভ কৰিছে। চ' মনত ৰাখিব মধ্যপ্ৰদেশ ইজ দ্য ৰাইট এনচাৰ। নেক্সট কুৱেশ্যন অতি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো যে অলপতে কাক আকাশবাণী যিটো সমাচাৰ হয় সেই নতুন মহানিৰ্দেশক ৰূপত নিয়োগ কৰাইছিলে? আকাশবাণী আমি যিটো ৰেডিঅ'ত শুনা পাওঁ আকাশবাণী সমাচাৰ, গতিকে তেওঁৰ নতুন মহানিৰ্দেশক ৰূপে কাক নিয়োগ কৰাইছিলে? চ' ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ শ্ৰী জগদীপ ভটনাগৰ। জগদীপ ভটনাগৰে কি কৰিছিলে? আকাশবাণী সমাচাৰ নতুন মহানিৰ্দেশক নিযুক্তি কৰাইছিল। চ' মনত ৰাখিব জগদীশ ভটনাগৰ। নেক্সট কুৱেশ্যন অতি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় স্বচ্ছ ভাৰত ক্ৰান্তি নামৰ কিতাপখন কোনে সম্পাদন কৰে? অলপতে যিহেতু 2020 চনত যিহেতু স্বচ্ছ ভাৰত ক্ৰান্তি নামৰ কিতাপখন কোনে সম্পাদন কৰে? চ' ৰাইট এনচাৰ হ'ব পৰমেশ্বৰন আয়াৰ। পৰমেশ্বৰন আয়াৰ এটা ৰাইট এনচাৰ। স্বচ্ছ ভাৰত ক্ৰান্তি নামৰ কিতাপ পৰমেশ্বৰ আয়াৰে সম্পাদন কৰিছিলে। নেক্সট কুৱেশ্যন যাম যে বিশ্বৰ আটাইতকৈ ওখ ৰেল দলং ক'ত নিৰ্মাণ কৰে? অতি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় বিশ্বৰ আটাইতকৈ ওখ ৰেল দলং ক'ত নিৰ্মাণ কৰা হৈছে? চ' ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ জম্মু কাশ্মীৰ। জম্মু কাশ্মীৰত কি কৰাইছিলে? বিশ্বৰ আটাইতকৈ ওখ ৰেল দলং নিৰ্মাণ কৰাইছে। চ' নেক্সট কুৱেশ্যন বিকাশ আৰু শান্তিৰ বাবে আন্তঃৰাষ্ট্ৰীয় খেল দিৱস কেতিয়া পালন কৰা হয়? অতি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। অলপতে পালন কৰা হয় বিকাশ আৰু শান্তিৰ বাবে সমগ্ৰ দেশ বিশ্বজুৰি বিকাশ আৰু শান্তিৰ বাবে আন্তঃৰাষ্ট্ৰীয় খেল দিৱস পালন কৰা হয়। কোনটো তাৰিখে পালন কৰা হয়? চ' ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ 6 এপ্ৰিল তাৰিখে। প্ৰতি বছৰৰ 6 এপ্ৰিল তাৰিখে কি কৰা হৈছে? বিশ্ব বিকাশ আৰু শান্তিৰ বাবে আন্তঃৰাষ্ট্ৰীয় খেল দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন যাম কুৱেশ্যন নম্বৰ 79 যে অলপতে ৰাষ্ট্ৰীয় মুদ্ৰা দিৱস কেতিয়া পালন কৰা হয়? ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো আপোনালোকক সুধিব পাৰে যে অলপতে ৰাষ্ট্ৰীয় মুদ্ৰা নেশ্যনেল কইন্স ডে বুলি ক'ব পাৰে ৰাষ্ট্ৰীয় মুদ্ৰা দিৱস কেতিয়া পালন কৰা হয়? চ' ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ 5 এপ্ৰিল তাৰিখে। 5 এপ্ৰিল তাৰিখে কি কৰা হৈছে? ৰাষ্ট্ৰীয় মুদ্ৰা দিৱস হিচাপে পালন কৰা হৈছে। নেক্সট কুৱেশ্যন যাম যে কোনখন দেশত তৃতীয় এছিয়া যুৱ খেল প্ৰতিযোগিতা 2021 চনত আয়োজন কৰা হ'ব? মানে কোনখন দেশত তৃতীয় এছিয়া যুৱ খেল প্ৰতিযোগিতা 2021 আয়োজন কৰা হ'ব? চ' ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ চীন। চীন দেশত কি কৰা হ'ব? তৃতীয়তম এছিয়া যুৱ খেল প্ৰতিযোগিতা আয়োজন কৰা হ'ব। নেক্সট কুৱেশ্যন যে কোনজন মুখ্যমন্ত্ৰীয়ে 7 এপ্ৰিল 2020ত COVID-19 প্ৰতিৰোধ কৰিবলৈ 5T নামৰ পৰিযোজনা আৰম্ভ কৰিছে? অতি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। কোনজন মুখ্যমন্ত্ৰী কি কৰিছে? 7 এপ্ৰিল 2020ত COVID-19 প্ৰতিৰোধ কৰিবলৈ 5FT পৰিযোজনা আৰম্ভ কৰিছে? অতি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। চ' ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ অৰবিন্দ কেজৰিৱাল। অৰবিন্দ কেজৰিৱাল তেওঁ নতুন দিল্লীৰ কি হয়? মুখ্যমন্ত্ৰী হয়, দিল্লীৰ CM হয়। তেখেতে কি কৰিছিলে? কৰোনা মহামাৰীক প্ৰতিৰোধ কৰিবৰ কাৰণে 5T নামৰ পৰিযোজনা আৰম্ভ কৰিছে আৰু কিমান তাৰিখে? 7 এপ্ৰিল 2020 চনত।
নেক্সট কুৱেশ্যন যাম কুৱেশ্যন নম্বৰ 82 যে কৰোনা মহামাৰীৰ বাবে কোনটো ৰাজ্য চৰকাৰে অপাৰেশ্যন SHIELD আৰম্ভ কৰিছে SHIELD নামৰ অপাৰেশ্যন কোনটো ৰাজ্য চৰকাৰে কৰিছে অতি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় So a right answer about SLD operation কোনটো রাজ্য সরকার আরম্ভ করেছে সো এর রাইট অ্যান্সার হবে অপশন নম্বর খ দিল্লি সরকার কি করেছিল অপারেশন SHIELD নামৰ অপারেশন আরম্ভ করেছে নতুন দিল্লি বা দিল্লিয়ে সো মনে রাখিব নেক্সট কোয়েশ্চন যে ভারতীয় এক্সা LICৰ নতুন MD আৰু CEO কাক নিয়োগ কৰাইছে অতি ইম্পৰ্টেণ্ট কোৱেশ্যন ভাৰতৰ যিটো LIC আছে LIC এজেঞ্চি সেই LIC এজেঞ্চিয়ে নিজৰ নতুন MD আৰু CEO নিয়োগ কৰিছে গতিকে এজন ব্যক্তিয়ে কৰিছে সো ইয়াৰ ৰাইট এনসাৰ হ'ব কাক কৰিছে সো ইয়াৰ ৰাইট এনসাৰ হ'ব অপশ্যন নম্বৰ খ পৰাগ ৰাজা কি কৰিছে MD আৰু CEO হিচাপে নিয়োগ কৰিছে LIC ভাৰতীয় এক্সা LIC নতুন MD আৰু CEO পৰাগ ৰাজা নিয়োগ কৰিছে নেক্সট কোৱেশ্যন ভাৰতবৰ্ষই কোভিড-19 মাজত অন্য দেশত থকা ভাৰতীয় লোকক পুনৰ ভাৰত ভূমিলৈ ঘূৰাই আনিবলৈ কি অপাৰেশ্যন আৰম্ভ কৰিছে যি কোভিড-19 ভাৰতবৰ্ষৰ বাহিৰত ইণ্ডিয়ান লোকসকল বৰ্তমান সময়ত ফাঁচি আছে তেখেতসকলক ভাৰতলৈ ঘূৰাই আনিবলৈ কি অপাৰেশ্যন আৰম্ভ কৰিছিল সো ৰাইট এনসাৰ হ'ব অপশ্যন নম্বৰ খ বন্দে ভাৰত মিছন নামৰ অভিযান আৰম্ভ কৰি ভাৰতবৰ্ষলৈ পুনৰ ভাৰতবৰ্ষৰ লোকৰ ঘূৰাই আনিবলৈ চেষ্টা কৰিছে নেক্সট কুৱেশ্যন যে কোনখন ৰাজ্য চৰকাৰে 15 বছৰ পুৰণি গাড়ীখনৰ ওপৰত প্ৰতিবন্ধী লগাইছে 15 বছৰতকৈ ওপৰৰ যিবিলাক পুৰণা গাড়ী হয় সেই গাড়ীৰ ওপৰত প্ৰতিবন্ধী লগাইছে কোনটো ৰাজ্য চৰকাৰে সো এই ৰাইট এনসাৰ হ'ব বিহাৰ ৰাজ্য চৰকাৰে কি কৈছে 15 বছৰতকৈ পুৰণি যদি গাড়ী হয় তেনেহ'লে সেই গাড়ীখন হাইৱেত চলিব নোৱাৰে তাৰ ওপৰত প্ৰতিবন্ধ লগাইছে নেক্সট কুৱেশ্যন কোনটো ৰাজ্য চৰকাৰে শিশু সুৰক্ষা মোবাইল এপ আৰম্ভ কৰিছে অতি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো যে কোনটো ৰাজ্য চৰকাৰে শিশু সুৰক্ষা মোবাইল এপ আৰম্ভ কৰিছে সো ৰাইট এনসাৰ হ'ব অপশ্যন নম্বৰ খ আমাৰ অসম ৰাজ্য চৰকাৰে কি কৰিছে শিশু সুৰক্ষা মোবাইল এপ নামৰ আৰম্ভ কৰিছে নেক্সট কুৱেশ্যন যে কোনটো ৰাজ্য চৰকাৰে বিবাহিত কন্যাৰ বাবে অৰুন্ধতী সোণৰ যোজনা আৰম্ভ কৰিছে অতি ইম্পৰ্টেণ্ট হয় অৰুন্ধতী সোণৰ যোজনা আৰম্ভ কৰিছে য'ত নেকি বিবাহিত কন্যাৰ বাবে 1 তোলা বা 2 তোলা সোণ চৰকাৰৰ ফালৰ পৰা দিয়া ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰৰ ফালৰ পৰা গতিকে কোনটো ৰাজ্য চৰকাৰে কৰিছে সো ৰাইট এনসাৰ হ'ব অপশ্যন নম্বৰ খ আমাৰ অসম ৰাজ্য চৰকাৰে কি কৰিছে বিবাহিত কন্যাৰ বাবে সোণ দিয়াৰ পৰিযোজনা আৰম্ভ কৰিছে যি নেকি অৰুন্ধতী সোণৰ যোজনা নামৰ আঁচনি হয় মন ৰাখিব নেক্সট কুৱেশ্যন যে অৰুণাচল প্ৰদেশত প্ৰথম হিন্দী বাতৰি কাকত প্ৰকাশ কৰা হয় যাৰ নাম কি হয় অৰুণাচল প্ৰদেশত কি কৰাইছিলে যে হিন্দী বাতৰি কাকত প্ৰথমটো হিন্দী বাতৰি কাকত প্ৰকাশ কৰাইছে যাৰ নামটো কি ৰখাইছে সো ৰাইট এনসাৰ হ'ব অপশ্যন নম্বৰ খ অৰুণভূমি প্ৰথম হিন্দী বাতৰি কাকতৰ নাম ৰখা হৈছে অৰুণাচল প্ৰদেশত প্ৰকাশিত হোৱা সো ৰাইট এনসাৰ হ'ব অপশ্যন নম্বৰ খ মন ৰাখিব নেক্সট কুৱেশ্যন অতি ইম্পৰ্টেণ্ট কুৱেশ্যন যে 2020 IPL খেল ক'ত অনুষ্ঠিত হ'ব অতি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় যিটো IPL খেল আছিল সেইটো কৰোনা মহামাৰীৰ বাবে কিছু পিছুৱাইছিল যদিও বৰ্তমান সময়ত এইটো IPL খেলটো হ'ব বুলি উল্লেখ কৰাইছে গতিকে কোনটো দেশত হ'ব সো ৰাইট এনসাৰ হ'ব অপশ্যন নম্বৰ খ UAE ইউনাইটেড ষ্টেট অফ আমিৰাতত IPL খেলটো অনুষ্ঠিত হ'ব নেক্সট কুৱেশ্যন HDFC বেংকত নতুন CEO কাক নিয়োগ কৰাইছে অতি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় HDFC বেংকৰ যিটো নতুন CEO কাক নিয়োগ কৰাইছিলে সো এই ৰাইট এনসাৰ হ'ব অপশ্যন নম্বৰ ক শশীধৰ জগদীশন অপশ্যন নম্বৰ ক ইজ দ্য ৰাইট এনসাৰ শশীধৰ জগদীশনক কি কৰাইছিলে HDFC বেংকে নতুন CEO নিয়োগ কৰিছে সো মন ৰাখিব নেক্সট কুৱেশ্যন নম্বৰ 91 1 আগষ্ট 2020 কোনখন কোম্পানী বিশ্বৰ সাৰ্বজনীন মূল্যৱান কোম্পানী হিচাপে হৈছে মানে 1 আগষ্ট 2020 কোনখন কোম্পানী বিশ্বৰ সাৰ্বজনীন মূল্যৱান কোম্পানী হিচাপে হৈছে বিশ্বৰ ৰিচ কোম্পানী হিচাপে কোনখন কোম্পানী হৈছে ৰাইট এনসাৰ হ'ব অপশ্যন নম্বৰ ক ইজ দ্য ৰাইট এনসাৰ এপল কোম্পানী কৈছে বিশ্বৰ ভিতৰত সাৰ্বজনীনভাৱে মূল্যৱান কোম্পানী হিচাপে বিবেচিত হৈছে সো এপল কোম্পানী কি হয় বৰ্তমান সময়ত
মূল্যৱান কোম্পানী আছে বিশ্বৰ ভিতৰত। আৰু দ্বিতীয় যদি কোম্পানী আমি কথা পাতোঁ, তেনেহ'লে দ্বিতীয় হৈছে আমাৰ ইণ্ডিয়াৰ ৰিলায়েন্স কোম্পানী। ৰিলায়েন্স কোম্পানী দ্বিতীয়তম আমাৰ মূল্যৱান কোম্পানী হৈছে। নেক্সট কুৱেশ্যন, অলপতে খেলুৱৈ বলবীৰ সিং কুলাৰৰ মৃত্যু হয়, তেখেত কি খেলৰ লগত জড়িত আছিল? অতি ইম্পৰ্টেণ্ট হয়, যিটো বলবীৰ সিং কুলাৰ নামৰ আছিলে মহান খেলুৱৈ, তেওঁ কি খেলৰ লগত জড়িত আছিল? তেওঁৰ অলপতে নিধন হ'ল, গতিকে তেওঁ কি খেলৰ লগত জড়িত আছিলে এইটো আপোনাক সুধিব পাৰে। ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ খ হকী। অলপতে খেলুৱৈ বলবীৰ সিং কুলাৰৰ মৃত্যু হয়, তেখেত কি খেলৰ লগত জড়িত আছিলে? হকী খেলৰ লগত তেখেত জড়িত আছিলে। নেক্সট কুৱেশ্যন, অলপতে ভাৰত চৰকাৰে মোবাইলৰ ওপৰত থকা GST কিমান শতাংশ বৃদ্ধি কৰিছিলে? ভাৰতবৰ্ষৰ কি কৰিছিলে? আগতে ভাৰতবৰ্ষত মোবাইলৰ ওপৰত GST আছিলে 12% GST আছিলে মোবাইল, গতিকে সেই 12% বঢ়াইখিনি GST বৰ্তমান কিমান লগাই দিছে? বৰ্তমান সময়ত 18% কৰি দিছে। গতিকে আপোনাক সুধিব পাৰে যে আগৰ GST কিমান আছিলে? আগৰ GST আছিলে 12% মোবাইলৰ ওপৰত, আৰু বৰ্তমান কি কৰিছিলে ভাৰত চৰকাৰে? GST মোবাইলৰ ওপৰত 18%লৈ বৃদ্ধি কৰি দিছে, মনত ৰাখিব। নেক্সট কুৱেশ্যন, যে ৱৰ্ক লাইফ ডে কেতিয়া পালন কৰা হয়? অতি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, যে ইয়াত অলপ প্ৰিণ্টিং মিষ্টেক হৈছে, ৱৰ্ক লাইফ নহয়, ইয়াৰ প্ৰিণ্টিং মিষ্টেক, ইয়াৰ ৱৰ্ক নহয়, WORLD ৱৰ্ল্ড লাইফ ডে কেতিয়া পালন কৰা হয়? ৱৰ্ল্ড লাইফ ডে কেতিয়া পালন কৰা হয়? গতিকে ইয়াত প্ৰিণ্টিং মিষ্টেক হৈছে, গতিকে এইটো কুৱেশ্যন নহয়, ৱৰ্ক লাইফ হৈছে, গতিকে ইয়াত হ'ব আপোনালোকৰ ৱৰ্ল্ড WORLD ৱৰ্ল্ড ৱাইল্ড লাইফ ডে। মানে বন্যপ্ৰাণী, যিটো বন্যাঞ্চলৰ যিটো বন্যপ্ৰাণী হয় সেইটো ৱৰ্ল্ড লাইফ, গতিকে ৱৰ্ল্ড লাইফ দিৱস কেতিয়া পালন কৰা হয়? গতিকে ইয়াত প্ৰিণ্টিং মিষ্টেক পাইছে, গতিকে মই আপোনাক ক'লোঁ যে ৱৰ্ল্ড, ফাৰ্ষ্টত WORLD ৱৰ্ল্ড, তাৰপিছত ৱাইল্ড লাইফ ডে কেতিয়া পালন কৰা হয়? চ' ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ ক 3 মাৰ্চ তাৰিখে। প্ৰতি বছৰে 3 মাৰ্চ তাৰিখে কি কৰা হয়? ৱৰ্ল্ড ৱাইল্ড লাইফ ডে পালন কৰা হয়। গতিকে ইয়াত আপোনালোকে প্ৰিণ্টিং মিছ আছে, গতিকে আপোনালোকে ইয়াত কনফিউজন হ'ব, মোৰ প্ৰিণ্টিং মিছ আছে বুলি মই ইয়াত আপোনালোকৰ কাটি দিছোঁ। ইয়াত হ'ব আপোনালোকৰ ৱৰ্ল্ড ৱাইল্ড লাইফ, গতিকে আপোনালোকে মনত ৰাখিব অপশ্যন নম্বৰ ক 3 মাৰ্চ তাৰিখে। দেখ কুৱেশ্যন, ৰাষ্ট্ৰীয় সুৰক্ষা দিৱস কেতিয়া পালন কৰা হয়? অতি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, যে ৰাষ্ট্ৰীয় সুৰক্ষা দিৱস কেতিয়া পালন কৰা হয়? ৰাষ্ট্ৰীয় সুৰক্ষা নেশ্যনেল ছিকিউৰিটি ডে কেতিয়া পালন কৰা হয়? চ' ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ গ 4 মাৰ্চ। প্ৰতি বছৰে 4 মাৰ্চ তাৰিখে ৱৰ্ল্ড ছিকিউৰিটি ডে হিচাপে পালন কৰে ৰাষ্ট্ৰীয় সুৰক্ষা ডে, মনত ৰাখিব। নেক্সট কুৱেশ্যন, কোনজন খেলুৱৈ 500খন টেষ্ট T20 খেল খেলা বিশ্বৰ প্ৰথম খেলুৱৈ আছে? অতি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো আপোনালোকৰ, যে কোনজন খেলুৱৈ 500খন T20 খেল খেলা বিশ্বৰ প্ৰথম খেলুৱৈ আছে? চ' ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ ঘ কিৰণ পোলাৰ্ড। তেওঁ ক'ৰ হয়? ৱেষ্ট ইণ্ডিজৰ হয়, তেওঁ ৱেষ্ট ইণ্ডিজৰ প্লেয়াৰ হয় কিৰণ পোলাৰ্ড, তেখেতে 500খন T20 খেল খেলা বিশ্বৰ প্ৰথমজন খেলুৱৈ আছে, মনত ৰাখিব। নেক্সট কুৱেশ্যন, যে অলপতে কাক ভাৰতীয় ক্ৰিকেট টীমৰ নতুন চিফ ছিলেক্টৰ হিচাপে নিয়োগ কৰাইছে? অতি ইম্পৰ্টেণ্ট হয়, চিফ ছিলেক্টৰ যিটো অলপতে নিয়োগ কৰাইছে, গতিকে ভাৰতীয় খেলত চিফ ছিলেক্টৰ কাক নিয়োগ কৰাইছিলে? ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ গ সুনীল যোশী। সুনীল যোশীজী কি কৰাইছে? চিফ ছিলেক্টৰ হিচাপে ভাৰতীয় ক্ৰিকেট টীমত নিয়োগ কৰাইছে, মনত ৰাখিব। নেক্সট কুৱেশ্যন, ফ্ৰীডম ইন দ্য ৱৰ্ল্ড 2020ত ভাৰতৰ স্থান কিমান আছিলে? যিটো ফ্ৰীডম ইন দ্য ৱৰ্ল্ড 2020 আয়োজন কৰা হৈছিলে তাত ভাৰতৰ স্থান কিমান আছিলে? চ' ইয়াৰ ৰাইট এনচাৰ হ'ব 83 ভাৰতৰ স্থান আছিল ফ্ৰীডম ইন দ্য ৱৰ্ল্ডত। নেক্সট কুৱেশ্যন, আজি ক্লাছৰ অন্তিম ছেকেণ্ড কুৱেশ্যন, যে কোনটো ৰাজ্য চৰকাৰে অৰুণোদয় আঁচনিৰ আৰম্ভ কৰিছে? অতি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, অসম, মণিপুৰ, অৰুণাচল, নাগালেণ্ড, কোনটো ৰাজ্য চৰকাৰে অৰুণোদয় নামৰ আৰম্ভ কৰিছে? চ' ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ ক অসম ৰাজ্য চৰকাৰে অৰুণোদয় নামৰ আঁচনি কৰিছে, য'ত নেকি দুখীয়া পৰিয়ালসকলৰ বাবে প্ৰতি মাহে 850 টকা কৰি দিয়াৰ কথা ঘোষণা কৰিছে আমাৰ স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গতিকে কোনটো ৰাজ্যই? আমাৰ অসম ৰাজ্য চৰকাৰে 850 টকা কৰি প্ৰতি মাহে দুখীয়া পৰিয়ালক দিয়াৰ কথা প্ৰয়োজন আলোচনা, যিটো অৰুণোদয় আঁচনি আৰম্ভ কৰিছে। নেক্সট কুৱেশ্যন নম্বৰ 100,
আৰু কোনটো বেংকে কৃষকসকলৰ বাবে ই কিষাণ ধন মোবাইল এপৰ আৰম্ভ কৰিছে অতি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় গতিকে ইয়াত মই দুটা অপশ্যন ৰাখিছোঁ গতিকে এইটো কুৱেশ্যন আপোনালোকে নিজে কমেণ্ট কৰিব বন্ধু বান্ধৱীসকল এইটো কুৱেশ্যন আপোনালোকে কমেণ্ট কৰি মোক জনাব যে কোনটো বেংকে কৃষকসকলৰ বাবে ই কিষাণ ধন মোবাইল এপৰ আৰম্ভ কৰিছে অতি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় গতিকে আপোনালোকে এইটো ইয়াত মই অপশ্যনটো কাটি দিছোঁ গতিকে আপোনালোকে এইটো কমেণ্ট কৰি মোক জনাব যে কোনটো ৰাজ্য চৰকাৰে ই কিষাণ ধন কৃষকসকলৰ বাবে মোবাইল এপৰ আৰম্ভ কৰিছে গতিকে আপোনালোকে কমেণ্ট কৰি জনাব চ' বন্ধু বান্ধৱীসকল আজি টপ কাৰেণ্ট এফেয়াৰ 100 কুৱেশ্যনৰ চিৰিজত ইমানেই আছিলে পাৰ্ট 2 গতিকে ভিডিঅ'খন চাই নিশ্চয় আপোনালোকক ভাল লাগিছে অতি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আপোনালোকৰ আগন্তুক এক্সামত আহিব পৰা সেইবাবে ভিডিঅ'টো কেয়াৰফুলি চোৱাৰ বাবে অশেষ ধন্যবাদ ইয়াৰ লগতে ভিডিঅ'টো এটা লাইক কৰি দিব কাৰণ আপোনালোকৰ লাইক দিয়ে মোৰ মটিভেশ্যন হয় ভিডিঅ' নতুন বনাবলৈ ইয়াৰ লগতে মই নেক্সট আপোনালোকৰ জিকে কুৱেশ্যন আহিম য'ত নেকি আমি গুৰুত্বপূৰ্ণ জিকে কুৱেশ্যন আলোচনা কৰিম চ' বন্ধুসকল ভিডিঅ'টো চোৱাৰ লগতে বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰি দিব তেখেতসকলে আপোনালোকৰ উপকৃত হ'ব পাৰিব লগতে নতুনকৈ যদি আপোনালোকে ভিজিট কৰাইছে তেনেকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ইয়াৰ লগতে আপোনাক কৈছোঁ যে মই ইনষ্টাগ্ৰাম আপোনালোকে আছাম 24 চেনেল বুলি এটা পেজ আছে গতিকে তাত আপোনালোকে ফ'ল' কৰিব পাৰিব আৰু তাত আপোনালোকে নিজৰ পাৰ্চনেল যিবিলাক আপোনালোকৰ প্ৰশ্ন থাকিব সেইবিলাক সুধিব পাৰিব মই তাত আপোনালোকৰ এনচাৰ দিবলৈ চেষ্টা কৰিম চ' বন্ধু বান্ধৱীসকল আজিৰ কাৰণে ইমান আছিলে লগ পাম নেক্সট ভিডিঅ'লৈ তেতিয়াৰ কাৰণে টেক কেয়াৰ ভালদৰে পৰিব আৰু এইটো কুৱেশ্যনৰ কমেণ্ট কৰিব টেক কেয়াৰ ভালদৰে পৰিব জয় হিন্দ জয় ভাৰত জয় আই অসম